নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছ এন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, যিসকলে আমাৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰে যিটো বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰি ল'ব। যিহেতু আমি ইনফৰ্মেটিভ টাইপ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ ভিডিঅ'খিনি পোনপ্ৰথমেই আপোনালোকে পাব। বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থকাসকলৰ বাবে এই ভিডিঅ'টো, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ বাবে এটা খুবেই ভাল খবৰ। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলেও ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বা এই সুবিধা তেখেতসকলেও লাভ কৰিব। বন্ধু বান্ধৱীসকল, ডিগবৈত অনুষ্ঠিত হোৱা জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ভাল খবৰটো জনায় যে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে এইবাৰৰ পৰা চাউলৰ লগতে 5 লাখ টকাৰ চিকিৎসাও লাভ কৰিব। অসমৰ লগতে ভাৰতৰ যিকোনো চিকিৎসালয়ত গ'লে 5 লাখ টকালৈকে বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিব। এই কথা যে যিখিনি ৰাইজৰ বিশেষকৈ ডিগবৈ সমষ্টিয়ে হওক আমাৰ তিনিচুকীয়া জিলাত এতিয়াও বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড নাই, আমি সকলোকে এতিয়া ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু ৰেচন কাৰ্ডখন চাউলৰ কাৰণে নিদিওঁ, এইবাৰ চাউলটোতো পাবই বিনামূলীয়া। আঁচনি আনিছো যে এই ৰেচন কাৰ্ডখন দেখুৱালে চৰকাৰী আৰু নিৰ্দিষ্ট বেচৰকাৰী হস্পিটালত আপোনালোকে 5 লাখ টকাকৈ বছৰি বিনামূলীয়াকৈ চিকিৎসাও কৰিব পাৰিব। আগতে অকল ৰেচন কাৰ্ডত চাউল ওলাইছিলে, এইবাৰ চাউলৰ লগে লগে হস্পিটালৰ খৰচো ৰেচন কাৰ্ডৰ পৰাই ওলাব।